সুখবোৰ সোনকালেই পাহৰিব পাৰি, কিন্তু দুখবোৰ কিয় নোৱাৰি? যেতিয়া আমি অকলশৰে বহি থাকোঁ, তেতিয়া আমাৰ মনলৈ সেইবোৰ কথাই আহে যিবোৰ আমি আঘাত পাইছোঁ। অকল দুখ লগা কথাবোৰে কিয় মনলৈ আহে? তোমাৰ এনেকুৱা হৈ আছে যদি চিন্তা নকৰিবা। আজি মই তোমাক এনেকুৱা সৰু সৰু 3টা উপায় দিম, যিটোৰে তুমি তোমাৰ দুখবোৰ পাহৰি সদায় সুখী হৈ থাকিব পাৰিবা। প্ৰথমে তুমি নিজেই নিজৰ বন্ধু হ'বলৈ শিকা। জীৱনত বহু ক্ষেত্ৰত আমি এইটো ভাবি হতাশ হওঁ যে আমাৰ কোনো ভাল বন্ধুৱে নাই, অকলশৰে থাকিব লাগে। কিন্তু এবাৰ ভাবি চোৱা, তুমি জানো তোমাৰ বন্ধু হয়? তুমি যদি তোমাক লাইক নকৰা, আনে কেনেকৈ লাইক কৰিব? বিশ্বাস কৰা, তোমাৰ বাবে তোমাৰ দৰে ভাল বন্ধু আন কোনোৱে হ'ব নোৱাৰে। প্ৰথমে নিজৰ বন্ধু হোৱা আৰু নিজক ভাল পাবলৈ শিকা। দ্বিতীয়ত, তোমাৰ ভাল লগা কামবোৰ কৰা। আমাৰ সকলোৰে নিজৰ নিজৰ ভাল লগা কাম বিভিন্ন ধৰণে থাকে। মোৰ ভাল লগা কামবোৰ তোমাৰ ভাল নালাগিবও পাৰে, আৰু তোমাৰ ভাল লগা কামটো মোৰ ভাল নালাগিব পাৰে। সেয়েহে নিজৰ ভাল লগা কাম কৰোঁতে কেতিয়াও নাভাবিবা যে আনে কি ক'ব। কাম কেতিয়াও সৰু ডাঙৰ নাথাকে, সকলো কামেই সমান। এটা কথাটো তুমি জানাই, যিটো কাম কৰি ভাল লাগে সেইটো কৰাত আনন্দই বেলেগ। কাম কৰোঁতে যেতিয়া আনন্দ পোৱা যায়, তেতিয়া সফলতাৰ ৰাস্তাও মুকলি হৈ যায়। নিজৰ যি ভাল লাগে সেইটো ভালদৰে মনোযোগ দি কৰা। লাগিলে দিনৰ 24 ঘণ্টাৰ 20 ঘণ্টাই কৰা আৰু নিজক ব্যস্ত ৰাখা। জীৱনত একো বস্তু স্থায়ী নহয়। তুমি এইটো কথা মনত খাপ খুৱাই ল'ব লাগিব যে এই পৃথিৱীত একো চিৰস্থায়ী নহয়। সকলো নিজৰ চক্ৰত ঘূৰি থাকে। যদি তোমাৰ লগত কিবা বেয়া হয়, তেতিয়া তুমি এইটো কিয় মনত বহুৱাই লোৱা যে মোৰ লগত বেয়া হ'ল যেতিয়া সকলো সময়তে বেয়াই হ'ব? যদি কেতিয়াবা হাৰি যোৱা বা কিবা সমস্যা আহে, তেতিয়া অলপ সময় জিৰণি লোৱা আৰু ভাবা যে এইটো কিয় হ'ল আৰু ইয়াৰ সমাধান কি আছে। এইটো বিচৰা। সমস্যা আহিলে সেইটো লৈ বহি চিন্তা কৰি হতাশ হৈ থাকিলে সেই সমস্যাই আৰু সমস্যাৰ সৃষ্টি কৰিব। এটা কথা কিয় পাহৰি যোৱা, একো বস্তু চিৰস্থায়ী নহয়। বেয়া দিন আহিছে যেতিয়া ভাল দিন আহিবই। মাত্ৰ ধৈৰ্য ধৰা আৰু নিজক সময় দি তাৰ সমাধান বিচাৰা। তেতিয়া জীৱনৰ সকলো জটিল গণিতৰ সমাধান নিজে ওলাই পৰিব। আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। শেষত এটা অনুৰোধ, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু প্ৰথমবাৰ যদি এই ভিডিঅ'টো চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আশা কৰোঁ জীৱনৰ প্ৰতিটো পল এটি মিঠা হাঁহিৰ সৈতে জীয়াই থাকক। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।